জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ নামঘৰত আছে ভাগৱত ভ্ৰমণ, ভাগৱত পাঠ। এতিয়া তালৈ যাব লৈছোঁ আৰু এয়া মই ৰেডি হৈ লৈছোঁ। আৰু এইফালে মিষ্টাৰ ৰেডি হৈ আছে আৰু মাহঁত অলৰেডি গ'লেই, দেউতাও গ'ল। তাৰপিছত এতিয়া মই ৰেডি হৈ আছোঁ, এৰেং চাদৰ লৈ গামোচা লৈ ৰেডি হৈ আছোঁ নামঘৰলৈ যাবলৈ। ব'লকচোন মোৰ লগত। আৰু ৰ'ব, মিষ্টাৰ ৰেডি হৈ আছে, দেখাই আছোঁ। আৰু এয়া মিষ্টাৰ ৰেডি, ব'লা হাঁহ এটা দি চাক। আৰু এতিয়া মই গৈ আছোঁ ওলাই মেলি। আৰু আজি বতৰটো ইমানেই বেয়া কৰিছে, মানে কি ক'ম আৰু আপোনালোকক। আৰু ব'লক এতিয়া নামঘৰ গৈ লওঁ, তাৰপিছত দেখাই আছোঁ কি কি হ'ব কি নাই।
এতিয়া যিহেতু ৰাতি ভাগৱত পাঠ হৈ আছে আৰু ব্যাখ্যাও হৈ আছে ভাগৱত পাঠৰ ব্যাখ্যা সেইকাৰণে যাব লাগিছে এয়া মিষ্টাৰ ওলাই মেলি ৰেডি এতিয়া কামৰ পৰা আহিছেহে আৰু সেইকাৰণে এতিয়া 7টা বাজিলে মই যাব লৈছোঁ বলকচোন যাওঁ জয় কৃষ্ণ বুলি চলি এই চাৰিটাৰ কাৰোবাৰ কৰ্ম হৈছেনে নাই হোৱা সেইটোহে আমাৰ বিচাৰিত ঠিক হ'ল আৰু আজি সেই ৰজা পৰীক্ষিতে সেই চাৰি ধৰ্মৰ সেই চাৰি চৰণৰ আওতাৰ নিজৰ জীৱনটো যাপন কৰি তেওঁ নিৰ্দিষ্ট বয়সত এই জীৱাত্মাই এই শৰীৰ ত্যাগ কৰিছে তেন্তে এই শৰীৰৰ লগতে সূক্ষ্ম শৰীৰ ইয়াত থাকি যায় কিন্তু যদিহে কোনো দুৰ্ঘটনাগ্ৰস্ত তেওঁৰ শৰীৰৰ পূৰ্ণকাল আৰম্ভ হোৱাৰ আগমুহূৰ্ততেই সেই শৰীৰ ত্যাগ কৰিব লগা হয় যিহেতু আমাৰ বিশেষকৈ আজি আমি উঠি অহা সকলৰ কি হয় কৃষ্ণ যেন বায়ু বস্ত্ৰ কৈছে যে গৰ্ভতে তেওঁ ভগৱন্তৰ পৰীক্ষা কৰাৰ কাৰণে সেই বিষ্ণুৰাক পৰীক্ষিতৰ নাম পৰীক্ষিত তান্ত্ৰিক ৰূপত পৰীক্ষিত নামটিত দুটা ব্যক্তিত্ব সোমাই আছে যি পৰীক্ষকো যি পৰীক্ষাৰ্থী এতিয়া পৰীক্ষিতে প্ৰতিনিধিত্ব কৰিছে প্ৰত্যেক জীৱাত্মা তেওঁৰ প্ৰত্যেক জীৱাত্মা আপুনি মই সেই স্থানত আছোঁ পৰীক্ষক তেওঁ কোন পৰীক্ষক যে পৰীক্ষক ৰূপত আপুনি মই এই সংসাৰত কৰণীয় কি অকৰণীয় কি গ্ৰহণীয় কি বৰ্জনীয় কি তাক আমি পৰীক্ষা কৰোঁ সংসাৰৰ জন্ম মৃত্যু কৰাৰ আমাৰ এই পৰীক্ষাটো আমি জীৱনটো পৰীক্ষাৰ্থী আমি পৰীক্ষিত হ'ব নোৱাৰোঁ কিন্তু ভাগৱত পাবলৈ হ'লে আমি পৰীক্ষিতৰ ভাৱতেই পঢ়িব লাগিব আমি অৰ্জুন হ'ব নোৱাৰোঁ কিন্তু গীতাৰ জ্ঞান পাবলৈ অৰ্জুনৰ ভাৱতেই পঢ়িব লাগিব আনজনৰ কি অৰ্জুন যি অৰ্জন কৰে তেওঁই অৰ্জুন গতিকে এই যে কৃষ্ণৰ প্ৰাপ্তিৰ অৰ্থে ৰজা আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু এয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ কিছু দৃশ্য আৰু আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ